ব্লগ ভিডিঅ' আগতেতো হোৱা নাই এতিয়া ব্লগ এটা দিম বুলি মানে দিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব বুলি মানে আশা কৰিছোঁ আৰু আজি মই গৈছোঁ দেওপানী মন্দিৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 20 কিলোমিটাৰমান হ'ব লগত মোৰ বা আছে গৈছোঁ এতিয়া বালৈকে ভিডিঅ' দেখা কৰিম দেওপানী মন্দিৰ পাবলৈ বেছি দূৰ নাই আৰু আছে আৰু 5 কিলোমিটাৰমান আছে মন্দিৰলৈ বেছি দূৰ নাই এখন এটা ধুনীয়া ৰাস্তা আৰু এখন দলং পালোঁ কাৰণে ভিডিঅ'টো কৰি দিলোঁ বহুত ধুনীয়া ৰাস্তা আপোনালোকে এটা গানকে শুনি ৰাস্তাটো এনজয় কৰক কি গান চান শুনি থাকিব এনেই ভিডিঅ'টো মানে ৰাস্তাটো এনজয় কৰক আৰু মন্দিৰ পালোহি এতিয়া অকণমান এয়া বেছি নাই গাড়ী দোকান অকলে বস্তু কিনিবলৈ কি এতিয়া এইবোৰ চাবলৈ বহুত মানুহ এতিয়া কিন্তু ওলাই নাযায় নাজানো ভিডিঅ'টো যিহেতু মানুহে চিঞৰিব আপোনাৰ দোকানত হয় আমাকো চিঞৰিছিলে এতিয়া ওলাইছে মই নাজানো ওলাব লাগে এতিয়া বস্তু কিনিব এইয়া শ্ৰী দেওপানী দুৰ্গা মন্দিৰ আজি বেছি মানুহ নাই আজি কৰোণাও চলি আছে আৰু যিটি সেইকাৰণে ইমান মানুহ নাই ফাদাৰ আজি বেছি মানুহ নাই এনেই থাকে সোম আৰু দেওবাৰে মন্দিৰত বহুত মানুহ থাকে কিন্তু আজি মানুহ নাই ইমান ভালেই মানুহ কম ইয়াতে ভাল মন্দিৰৰ পৰা ওলাই আহিলোঁ মন্দিৰত ভিডিঅ' কৰিলে ভাল নালাগিলে সেইকাৰণে নকৰিলোঁ এতিয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ যিটো ৰাস্তাই আহিছিলোঁ সেইটো ৰাস্তা নাই যোৱা বেলেগ এটা ৰাস্তা গৈছিলোঁ এইখন মেইন গেট এখন চিনি পোৱা নাছিলোঁ কিবা আপোনালোকে ৰখাই মেলি কৰি যাব পাৰে এতিয়া ওলাই গৈছোঁ আৰু দেওপানী মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়াতো অহা ৰাস্তা দি মানে যিটো ৰাস্তাই আহিছিলোঁ মন্দিৰলৈ এতিয়া সেইটো ৰাস্তাই অহা নাই এতিয়া বেলেগ এটা ৰাস্তা আহিছোঁ কিন্তু আগতেও মই ৰাস্তাটো আহিছোঁ বহুতবাৰ আহিছোঁ কাৰ্বি আংলং ৰাস্তা ধুনীয়া ৰাস্তা হাইৱে নেকি হাইৱে হয়নে যদি গম নাপাওঁ নহ'ব পাৰে থাকিলে বৰ ধুনীয়া ৰাস্তা ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু চেনেলটো স্মল ব্লগাৰ ব্লগছ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিবা ভৱিষ্যত ক্ষমা কৰিব আপোনাৰ উঠাই দিব কমেণ্ট কৰি এতিয়া এটা গান শুনিয়ে ভিডিঅ'টো খতম কৰি দিওঁ আৰু বহুত ভাল ভিডিঅ' পাই থাকিব সেইকাৰণে চেনেলটো